খনন কাৰ্য মানে অবৈধ খনন কাৰ্য বুলি কওঁ আমি। যোৱা 30 আগষ্টৰ দিনা DFO DC আৰু আমাৰ ফৰেষ্টৰ ইয়াত আমাৰ কুমাৰীকেটা ৰেঞ্জ অফিচে আহি আমাক এই বহুত ৰাইজ জমা আছিলে। সেইদিনা ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিল যে আজিৰ পৰা খনন কাৰ্য বন্ধ আৰু পুনৰ মানে খনন কাৰ্য নহ'ব বুলি DFO আৰু DCৰ উপস্থিতিত DFO নিজে কৈছিলে। কিন্তু আজি 30 আগষ্টৰ পৰা আকৌ পৰহি ৰাতিৰ পৰা আৰু ৰাতিৰ পৰা আৰু খনন কাৰ্যটো আৰম্ভ হ'ল। গতিকে আমি বিশেষ সূত্ৰে গম পাইছোঁ, আমাৰ যিহেতুকে হালমাজিবিলাকে আমাক খবৰ দিলে যে আজি ৰাইজ গোটেই ওলাই আহিছে। এই 12টা বানডং কমিটিৰ ৰাইজে মোটামুটি আমি 600-700 মান ৰাইজ ইয়াত জমা হৈছিলোঁ আৰু বাকী অহা নাই, আধাই আহিছিলে আমাৰ। গতিকে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এইটো অবৈধ খননে। ইয়াত আৰু আপোনাৰ কুমাৰীকেটা ৰেঞ্জৰ শ্যাম বসুমতাৰী ডাঙৰীয়া এইটোত জড়িত আছে আৰু মচলপুৰৰ DFO প্ৰদীপ কুমাৰ বনিয়া ডাঙৰীয়াও জড়িত আছে। যিহেতুকে তেখেতসকলৰ আগত ক'লে তেখেতসকলে কয় নাই কোনো তেনেকুৱা খনন কাৰ্য নচলিব বুলি কয়। আমাক এটা ভুৱা প্ৰতিশ্ৰুতি দি আহিছে বাৰে বাৰে, এই ৰাইজক মানে ৰাম ঠগন দি আহিছে সিহঁতে। গতিকে আজি আৰু আমি ৰাইজে ইয়াত একত্ৰিত হৈছোঁ আৰু আমি আহি থকা অৱস্থাতো JCB কুকলিনে মানে মাল মানে খান্দি আছিলে, অবৈধ খনন চলি আছিলে। কিন্তু ৰাইজ অহা দেখা পাই ইহঁতে ইয়াৰ পৰা এটা JCB পলালাক আৰু ডাম্পাৰ চাম্পাৰ আমি জব্দ কৰি থৈছিলোঁ। আৰু কুমাৰীকেটা ৰেঞ্জ অফিচ আহোঁতেও মোটামুটি 1 ঘণ্টা পলম কৰিলে তেখেতে। আৰু কুমাৰীকেটাৰ IC ৰাজেন বড়ো ডাঙৰীয়া ইয়াত আহিছিলে, আহি ফালে তেখেতসকলে এটা ডাম্পাৰটো চিজ কৰি ফেলে লৈ গ'ল। এতিয়া কৰিছে কৰা নাই সেইটো নাজানো, কিন্তু ইয়াৰ পৰাতো ফৰেষ্টে উঠাই লৈ গ'ল। গতিকে আমাৰ এটাই আপত্তি আৰু মানে বিভাগীয় বন বিভাগ কিন্তু গোটেই বিফল। ইয়াত সদায় আমাক মিছা এটা প্ৰতিশ্ৰুতি দি আহিছে। গতিকে ইয়াত মিতাৰালি আছে সিহঁতৰ টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰতো। আজিও আমাৰ ৰেঞ্জৰ চাহাব এই শ্যাম বসুমতাৰী ডাঙৰীয়া মই নাজানো, মই অজ্ঞাত। তেখেতে DFOক কয়, DFOয়ে আৰু ৰেঞ্জৰক কয়, মানে আমাক এনেকুৱা এটা ৰাম ঠগন দি আছে সিহঁতে। গতিকে ৰাইজ এতিয়া ওলাই আহিছে। আগন্তুক দিনত যদি ভৱিষ্যত আৰু খনন কাৰ্য চলে তেনেহ'লে ৰাইজে ব্যৱস্থা নিজে ল'ব আৰু বোধহয় ইয়াত আমি দায়ী, আমি নহয়, কমিটি নহয়। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টে দায়ী হ'ব। আজি সেই কথাটো আমি কুমাৰীকেটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়ো ডাঙৰীয়াকো আমি কৈছোঁ। গতিকে এই অবৈধ খনন কাৰ্যটো বন্ধ হ'ব লাগে আমাৰ মতে। আৰু বন বিভাগ মানে সম্পূৰ্ণ বিফল ইয়াতে। আজি আমি কৈছোঁ বন বিভাগ বিফল। গতিকে আপোনালোকে যদি নোৱাৰে দায়িত্ব আমাক দিয়ক, আমি ৰক্ষণাবেক্ষণ এই নদীৰ কৰিম বুলি আমি আজিও মানে কৈছিলোঁ ৰেঞ্জৰক। কিন্তু ৰেঞ্জৰে কৈছে যে আজিৰ পৰা নহ'ব। আৰু মহলদাৰবিলাকে গাড়ী আহে ইয়াতে চালান একো নাই। আজিও আমি প্ৰমাণ পালোঁ গাড়ী চালান একো নাই। যেতিয়া ৰেঞ্জৰে সুধিলে তেতিয়া চালান একো নাই। মানে অবৈধ খনন আৰু অবৈধ টকা পইচা লুণ্ঠন চলি আছে ইয়াতে। বন বিভাগ গোটেই বিফল ইয়াতে। গতিকে আমি আজি ৰাইজে আমাৰ শ্লোগানো দিলে, বন বিভাগ গোটেই বিফল আছে। গতিকে আমাৰ এটাই দাবী, আগন্তুক দিনত যদি চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই যদি আৰু পুনৰ ইয়াত খনন কাৰ্য চলে তেনেহ'লে ৰাইজে আৰু তেতিয়া গণতান্ত্ৰিকভাৱে আন্দোলন বা বিভিন্ন কাৰ্যসূচী ল'ব পাৰি। বন বিভাগ আজি ধৰক আমি 10 বছৰ 11 বছৰৰ পৰা ইয়াৰ পিছত আমি আৰু বাকী আমি ৰাইজে বা কমিটিয়ে কোনো মানে বিষয়া বাকী নাই। আমি কাকতিমণি গতি আমি মেমৰিনামা দিছোঁ। সেইদিনা CM কচুবাৰীত CM ছাৰ আহিছিলে। আমাৰ CM ছাৰকো আমি এই বস্তুটো মৌখিক আৰু ৰিটেন অৱগত কৰাইছোঁ। তেখেতে DCও আছিলে তাতে, আমাৰ তামোলপুৰৰ DC ডাঙৰীয়া আছিলে, মন্ত্ৰীও 2-4জন আছিল তাত, আমাৰ MP দিলীপ শইকীয়া আছিলে, MLA আছিলে। তেখেতসকলৰ আগত আমি কোৱাৰ সুবিধা পাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰাইছিলোঁ যাতে এই বস্তুটো যদি এনেকৈ খনন কাৰ্য চলি থাকে তেনেহ'লে মানে নদীৰ দুপাৰৰ কৃষিজীৱী ৰাইজে মানে খেতি কৰি খাব নোৱাৰিব। আৰু ইয়াত পানীৰ মানে যোনটো বহুত তলত 150-200 ফুট তলত পানী আছে। ইয়াত কোনো তেনেকুৱা কুঁৱা চোৱাৰ ব্যৱস্থা নাই। অকল খালি এই নদীৰ মটঙা কালা নদীৰ পানী আমি জমা কৰি, পুখুৰী জমা কৰি পোহনীয়া জীৱ জন্তুক আমি কৰোঁ আৰু ঘৰতো ব্যৱহাৰ কৰোঁ। গতিকে এই নদীত যদি অবৈধ খনন কৰি থাকে তেনেহ'লে ইয়াত মানে দুপাৰৰ আমাৰ কৃষিজীৱী ৰাইজে মানে খেতি বাতি কৰি নিজৰ পৰিয়ালটো পোহপালন কৰিব নোৱাৰিব। গতিকে আমি সেইটোৱে দাবী কৰিছোঁ, আগন্তুক দিনত যাতে বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰ মাননীয় আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি আগতো জনাইছোঁ। আপোনালোকৰ এই মিডিয়াৰ মাধ্যমেৰে আজিও আমি জনাব খুজিছোঁ যাতে এই খনন কাৰ্যবিলাক বন্ধ কৰি যাতে এই বৃহৎ ৰাইজক উপকাৰ কৰে যেন, এইখিনি আমাৰ অনুৰোধ।
এইটো খনন কাৰ্যটো বন্ধ কৰিব লাগে। আমি আজি নতুন নহয়, আজি কেইবা বছৰ ধৰি এইটো আমি প্ৰতিবাদ চলাই আহিছোঁ। আপোনাৰ DF অফিচত, ৰেঞ্জাৰ অফিচত, DC অফিচত আমি কিমান মেমৰেণ্ডাম দিছোঁ, তাতে একদম ফাইল কভাৰ বজাই হৈ আছে। তেওঁলোকে এইবিলাক কাম তথাপিতো চলাই গৈ থাকে। বিগত কেইদিন আগতে DC আৰু DF আহি খনন বন্ধ কৰিছিল। বিগত 28 জুলাই মাহৰ আগষ্ট মাহৰ 30 তাৰিখে DC স্বয়ং আহিছিলে, ইয়াতে DF আহিছিলে, ৰেঞ্জাৰ সাহেব আহিছিলে। আহি পেলাই পাব্লিকৰ সন্মুখত তেওঁলোকে এই নদীৰ দহা চাই পেলাই তেওঁলোকে মানে কৈছে যে এই খনন কাৰ্যৰ জৰিয়তে এই কৃষিজীৱী ৰাইজৰ প্ৰচণ্ড ক্ষতি হ'ব। বানটো যদি 7 কোটি 10 লাখ টকাৰ বান চৰকাৰে দি আছে পাব্লিকৰ উপকাৰৰ কাৰণে, কৃষক ৰাইজৰ উপকাৰৰ কাৰণে, আৰু সেই বানটো যে মানে বাগৰি যাব তাৰ উপক্ৰম এই খনন কাৰ্যৰ জৰিয়তে। ইয়াতে বন বিভাগৰ ভিতৰত ধৰক কুমাৰীকাটা বন বিভাগ অফিচ আৰু আপোনাৰ মছলপুৰ DF অফিচ, তেওঁলোকেই দায়িত্বত আছে। কুমাৰীকাটা বিষয়া আছে শ্যাম বসুমতাৰী, আৰু আপোনাৰ DF নাম নাজানো, তেওঁৰ নাম বা কিমান, প্ৰদীপ কুমাৰ বনিয়া। তেখেতে ওচৰতে হয়। এতিয়া ধৰক আমি DF সাহেবক ফোন কৰিলে DF কয় ৰেঞ্জাৰে কি কৰি আছে, ৰেঞ্জাৰে কি কৰি আছে, ৰেঞ্জাৰে যদি সামল দিব নোৱাৰে তেওঁলোকে গুচি যাওক, ৰিজাইন দি পেলাই। ঠিক তেনেকে DF সাহেবে কয়। এতিয়া এওঁলোকে এতিয়া ঠিকাদাৰবিলাকৰ পৰা পইচাই লয় না কি লয়, লৈ পেলাই আমাৰ লগত পাব্লিকৰ লগত ইমান এটা মানে এই চোৰাং কাৰবাৰবিলাক চলাই গৈ। গতিকে আজি আমি এনেকুৱা পাব্লিক আকৌ আমাৰ মাজত ওলাই আহিছে, কাৰণ পাব্লিকৰ ভোক আছে। এই নদীটোৰ যদি পানী আমি উঠাব নোৱাৰোঁ তেনেহ'লে 14-15 হাজাৰ খেতিয়ক ৰাইজ মৰিব, আৰু পুখুৰীবিলাকত পানী ভৰাই পেলাই আমি গৰু ছাগলী পুহি থাকে, গা পানী ধুৱে। আমি যদি এই কালা নদীৰ পৰা যদি পানী আমি ৰাইজে উঠাব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ ৰাইজ বাচি থকা নাবাচি থকা একে কথা হ'ব। সেইকাৰণে আমি প্ৰতিবাদমুখী হৈছোঁ যে কালা নদীৰ খনন কাৰ্যটো বন্ধ হ'ব লাগে, আৰু সেইটো বন্ধটো চিৰদিনৰ কাৰণে হ'ব লাগে, যাহাতে এই 14-15 হাজাৰ খেতিয়ক ৰাইজে কালা নদীৰ পানী ব্যৱহাৰ কৰি মানে সুকলমে ঘৰ গৃহস্থী কৰি চলি যাই থাকিব পাৰে। ৰেঞ্জাৰ সাহেব আহিছিলে আৰু থানাৰ IC সাহেব আহিছিলে, আহি পেলাই তেওঁলোকে চিষ্টেমেটিকেলিভাৱে এইটো বন্ধ হ'ব লাগে মানে তেওঁলোকে ৰাইজৰ লগত প্ৰতিশ্ৰুতি দি অলৰেডি ইতিমধ্যে তেওঁলোকে ইয়াৰ পৰা নদীৰ পৰা ওলাই গ'ল দিছিল। কিন্তু ইয়াৰ ভিতৰতে কিবা কিবি হয়, সেইটোতো আমিও ৰাইজেও জানে, আপোনালোকেও জানে। ধৰক মানে যদি নাকি তেওঁলোকে আকৌ চোৰাং কৰি ভাবে যদি ৰাতি দিনে গাড়ী সোমায় তেতিয়াহ'লে আমাৰ এই 16টা ডঙৰ চকীদাৰ আছে, তেওঁলোকে পহৰা দি থাকিব। আৰু ৰাতিৰ ভিতৰতে যদি এই মানে শিল বালি ল'বলৈ আহি থকা অৱস্থাত যদি পাব্লিকে যদি এই গাড়ী চাড়ী জ্বলাই দিয়ে তেতিয়াহ'লে আমাৰ ডং কমিটিৰ মানুহ কোনো দায়িত্ব বহন নকৰিব, আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে সম্পূৰ্ণভাৱে দায়ী হ'ব। এইখিনি চূড়ান্ত কথা। আমাৰ এই 16টা ডং কমিটিৰ ৰাইজৰ খেতিয়কৰ ৰাইজৰ মানে চূড়ান্ত কথা।